হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি আমি ওলাইছোঁ দুলিয়াজানতে পূজা চাবলৈ। তেন্তে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ, ব'লক যাওঁ ব'লা। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। বিহুতলি আমাৰ ইয়াত ৰামলীলা পাতি আছে। ইয়াত আমি তিনিজনী ওলাইছোঁ। এতিয়া গৈ আছোঁ নেপালী পূজালৈ। আমাৰ দুলিয়াজানত পাতে, নেপালীখিনিয়ে পাতে এইখন পূজা মণ্ডপ। আৰু এইখন পূজা মণ্ডপ বহুতেই পুৰণা হয়। এইখন হয় নেপালী পূজা। আমি এতিয়া খোজকাঢ়ি সিখন পূজালৈ গৈছোঁ। বাকীকেইখন আছে, গেছ কোম্পানীতে আছে আৰু আছোঁ তাতে। জয়নগৰ ফালে আছে। প্ৰথমতে গেছ কোম্পানীত গৈছোঁ। গেছ কোম্পানী ফ্ৰণ্টত পাতিছে মানে। এয়া চাওক, ইমান সুন্দৰকৈ বনাইছে, গোটেই প্লেণ্টেৰে বনাইছে। প্ৰকৃতি সংৰক্ষণৰ ওপৰত বনাইছে, লগতে পৰিৱেশৰ প্ৰদূষণ পৰা ৰোধ কৰিব পৰা এনেকুৱাকৈ। এতিয়া আমি গৈ আছোঁ আন এখন পূজাস্থলীলৈ। আমি এতিয়া খোজেৰে গৈ আছোঁ। এইফালে গাড়ী যাব দিয়া নাই কাৰণে খোজেৰে গৈ আছোঁ। ওচৰতে আছে এনেও। দুলিয়াজানখন এনেকৈ খালী হৈ থকাৰ কাৰণে কথাই নাছিলে সদায় ন, একদম পলিউশ্যনে নহ'লে আজিৰ নিচিনাকৈ খালী হৈ থকাতে। এতিয়া টাইমটো 10:30 হৈছে, হয়নে? 10:22 10:30 হ'বলৈ হ'ল আৰু, তথাপি ইমান ভিৰ দেখিছেনে? এখন পালোহি। এখন আছুৱে বনাইছে পূজা মণ্ডপটো। আৰু এইখন আছু অফিচৰ আগত পাতিছে আৰু ইমান সুন্দৰকৈ বনাইছে, গ্ৰন্থ থিম লৈ পিনে। এতিয়া আমি যাওঁ ন, এতিয়া ওলাওঁ। এতিয়া কিবা এটা খাই ল'ম, ভোক লাগিছে এতিয়া বাহিৰতে। ব'লা যাওঁ। প্ৰথমতে আমি ইয়াত পেট পূজা কৰি লৈছোঁ। আমি শেষত আন এখন পূজাস্থলীলৈ গ'লোঁ। এইখনো এখন কলনীৰ ভিতৰত পাতিছে আমাৰ। এইটো মন্দিৰতে পতা হৈছে পূজা। আৰু ইয়াত এইফালে সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আয়োজন কৰিছে। আমাৰ চোৱা নহ'ব, আমি যামেই এতিয়া। আৰু আমাৰ এতিয়া
যাবলৈ হৈ গ'ল এতিয়া, কিন্তু আৰু 200মান আছে ওচৰতে, বাট যোৱা নহ'ব আমাৰ, এইকেইখনে চোৱা হ'ল। আপোনালোকে কেনেকুৱা পালে ব্লগটো ক'ব চাই মেলি। আমি এতিয়া ঘৰ পালোহি আৰু আজি ইমানখিনিয়ে দেখুওৱা হ'ল। যদি ব্লগটো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং, আৰু ইমানখিনি মৰম দিয়াৰ বাবে আৰু ধন্যবাদ আপোনালোকলৈ। থেংক ইউ ছ' মাছ। বাই বাই।